2000 টকীয়া নোট নচলে নেকি? হয়, নচলে। মানে বন্ধ হ'বলৈ গৈ আছে, মানে চলাচল বন্ধ হ'বলৈ গৈ আছে। RBI দিয়া জাননী অনুসৰি 2000 টকীয়া নোট চলাচল বন্ধ হ'ব, মানে চাৰ্কুলেশ্যন বন্ধ হ'ব। আৰু এই 2000 টকীয়া নোট 30 ছেপ্টেম্বৰলৈহে চলিব। মানে 30 ছেপ্টেম্বৰৰ আগত আপোনালোকে বেংকত গৈ পেলাই জমা দিব লাগিব। বেংকত এবাৰত গৈ পেলাই 20,000 টকা জমা কৰিব পাৰিব। আৰু যদি আপোনাৰ বেংকত একাউণ্টো নাই, প্ৰব্লেম নাই, কাৰণ বেংকত 2000 টকা নি পেলাই আপোনালোকে ডাইৰেক্ট এক্সচেঞ্জ কৰাই আনিব পাৰিব। মোদী চৰকাৰ অহাৰ পিছত 2016 চনত নোটবন্দী হৈছিলে। চৰকাৰে দাবী কৰা অনুসৰি সেইটো কলাই ধন ঘূৰাই অনাৰ এক প্ৰচেষ্টা আছিল। এইটো বিষয়ৰ ওপৰত বহুতো বিশ্লেষকে বিশ্লেষণ কৰি থৈ গৈছে। এইবাৰো 2000 টকীয়া নোট বন্ধ হোৱাক লৈ বহুতে সপক্ষে বিপক্ষে কৈ আছে। আপোনালোকৰ কি মতামত কমেণ্ট বক্সত আপোনালোকে জনাব। হ'লেও প্ৰথমবাৰৰ নোটবন্দীৰ দৰে এইবাৰ সিমান মুস্কিল নহয়। প্ৰথমবাৰ নোটবন্দীৰ সময়ত একেবাৰে 500 টকীয়া 1000 টকীয়া নোট একেলগে একেদিনা বন্ধ কৰি দিয়া হৈছিল। আৰু এইবাৰ 2000 টকীয়া নোট 30 ছেপ্টেম্বৰলৈ চলিব। মানে যদি আপোনালোকে খৰচ কৰে, কোনোবা শ্বপিং মলত গৈ পেলাই বেংকত গৈ পেলাই খৰচ কৰিব পাৰে, আৰু নহ'লে ডাইৰেক্ট বেংকত গৈ পেলাই এক্সচেঞ্জ বা জমা কৰিব পাৰে। গতিকে প্ৰথম নোটবন্দী আৰু এই নোটবন্দীটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে। বহুতে বিশ্লেষকে কোৱা মতে এইবাৰৰ নোটবন্দীটোও মানে ক'লা ধৰণৰ ঘূৰাই অনাৰ কাৰণে এক প্ৰচেষ্টা। সেইটো কিমান দূৰ সম্ভৱ নাজানো, কিন্তু নোটবন্দী হৈছে। RBI জাননী দিয়া অনুসৰি এতিয়া নোট এক্সচেঞ্জ কৰাব লাগিব।